হেল্ল' ভিউৱাৰ্ছ, কি খবৰ আপোনালোকৰ? এই ভিডিঅ'টোত মই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী এক্সামৰ বাবে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে, কাৰণ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী এক্সাম আহিলেই বেছি দিন নাই, 10-15 দিনমানহে আছে চাগে। গতিকে এই 10-15 দিনৰ ভিতৰত কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে, কি হিচাপত পঢ়িব লাগে, তাৰ বিষয়ে মই এই 2 মিনিটমানৰ ভিতৰত ক'ব ওলাইছোঁ। নম্বৰ 1 হৈছে ৰাইটিং প্ৰেক্টিছ। ৰাইটিং প্ৰেক্টিছ কৰা, 2-4 বছৰ আগৰ প্ৰিভিয়াছ পেপাৰবিলাক ছল্ভ কৰা। বহুতৰ ক্ষেত্ৰত কেনেকুৱা হয়, পৰীক্ষাৰ ভাল হোৱা বুলি কয়, 80-90 পাম বুলি কয়, কিন্তু পায় 60-70হে। ইয়াৰ কাৰণ হৈছে কি, ৰাইটিং প্ৰেক্টিছৰ অভাৱ। কাৰণ পৰীক্ষাত লিখিবহে লাগিব, পৰীক্ষাততো ক'ব নালাগে। গতিকে লিখা অভ্যাস কৰক, এইকেইটা দিন কমচে কম লিখা অভ্যাস কৰক। 2-3খন প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰক, তাতে আপুনি নিজে গম পাব কেনেকুৱা কুৱেশ্যনৰ পেটাৰ্ণছ আহে, আৰু নিজেও গম পাব কেনেকৈ এক্সামত লিখিব লাগে, কি কৰিব লাগে। নম্বৰ 2, যিখিনি পঢ়িছে, যিখিনি আপুনি ভালকৈ জানে, সেইখিনি ভালকৈ ক্লিয়াৰ কৰি লওক। বহুতৰে কি হয়, পৰীক্ষাৰ আগলৈকে চিলেবাছ কমপ্লিট নহয়, চিলেবাছ কমপ্লিট কৰিব নোৱাৰে। তাৰ কাৰণে পৰীক্ষাৰ আগলৈকে চিলেবাছখনকে কমপ্লিট কৰাত লাগি থাকে, কোনো ৰিভাইজন নাই, ফলত পৰীক্ষা বেয়া হোৱাৰ সম্ভাৱনা থাকে। যদি এতিয়া আজিলৈ আপোনাৰ চিলেবাছ কমপ্লিট হোৱা নাই, তেতিয়াহ'লে আৰু নতুনকৈ চিলেবাছ ক্লিয়াৰ কৰাৰ কাৰণে নাযাব। যিখিনি কমপ্লিট হৈছে সেইখিনি ভালকৈ কৰক, তাতেই ভালকৈ ৰিভাইজ কৰক, সেইখিনিতে ভাল মাৰ্কছ হ'ব। যদি 80 মাৰ্কছ আপুনি ভালকৈ পঢ়িছে, 20 মাৰ্কছ আপুনি স্কিপ কৰিছে, এৰি দিছে, তেতিয়াহ'লেও আপোনাৰ যদি সেইখিনি ভালকৈ ৰিভাইজন কৰে, 80ৰ ভিতৰত যদি 75-70 উঠাব পাৰে, বহুত ভাল মাৰ্কছ, ফাৰ্ষ্ট ডিভিজন মাৰ্কছ। অযথা চিলেবাছ কমপ্লিট কৰিব যাওঁতে আপোনাৰ ষ্ট্ৰেছ আৰু প্ৰেছাৰ পৰি থাকিব। গতিকে যিখিনি পঢ়িছে সেইখিনি ভালকৈ ৰিভাইজন কৰক, সেইখিনি যাতে এক্সামত আহিলে সেইখিনি ভালকৈ লিখিব পাৰে। নম্বৰ 3, বেছি ৰাতিলৈ অধ্যয়ন নকৰিব। বেছি ৰাতিলৈ পঢ়াটো এই সময়ত ঠিক নহয়, কাৰণ এই সময়ত যদি বেছি ৰাতিলৈ পঢ়া হয়, তেতিয়াহ'লে মগজুত চাপ পৰিব পাৰে। মগজুত চাপ পৰিলে হয়তো এক্সামৰ সময়ত অসুখ বিসুখ হোৱাৰ সম্ভাৱনা থাকে। গতিকে কিছু সাৱধানে থাকক। পাৰে যদি 11-12 বজাৰ আগত শুব চেষ্টা কৰক, লগা হ'লে সোনকালে উঠক, দিনটো পঢ়ি থাকক। আশা কৰোঁ এই 3টা টিপছ আপোনালোকৰ কামত আহিব, আৰু সকলো পৰীক্ষাৰ্থীসকললৈ মোৰ ফালৰ পৰা অল দ্য বেষ্ট।